बेरगाव मन्त्री इउजि ब्रह्मनि आगान दैबानानि खहाखौ सुफुंनो आसाम सोरखारनियाव रांनि आंखाल गैया। दिनै आसामनि हा रैखाथि आरो हेन्डलुम टेक्सटाइल बिफाननि मन्त्री उरखाव ब्रह्मआ बेरगाव महकुमा बेंगिरिनि मावखुलियाव नुजाथिफैनानै बावैसो सिगां जालांनाय दैबानानि थासारि आरो खहा खालामनायनि सायाव आबुङै सुलाद लानो महकुमानि सिङाव थानाय गोजौ थाखोनि गासै मावख'गिरि बिथांमोनजों जयै सावरायलायो। बेरगाव महकुमानि बेंगिरि दीपक भुइयाया सामलायनाय सावरायमेलाव मन्त्री उरखाव ब्रह्मआ बावैसो सिगां आसामाव दैबानाजों लोमसाव जानांनाय खहा खालामलांनायनि सायाव गुवारै बुजिना लायो आरो सावरायखांनायनि उनाव खौरांगिरिफोरनि सिगाङाव उदालगुरि जिल्लानि सिङाव खहा जानाया 18 कौटि रांनिबो बांसिन जागोन आरो बेखौ सुफुंनो थाखाय आसाम सोरखारनि आखायाव रांनि आंखाल गैया होननानै फोरमायो। बेजों लोगोसेनो रायजो राजाफोरनि मा बिथिङाव गोबां खहा जाखो बेफोरखौ नायबिजिरनाय खामानि सोलिगासिनो दं आरो बे खहा जानांनाय सुबुंफोरा जुलाइ दाननि गेजेरावनो मोनगोन होननानैबो बुंदेरबावो। दिनै बे मेलाव बिटिआरनि इएम दिगन्त बरुवा आरो गोबां सा गोजौ थाखोनि मावख'गिरिफोराबो बाहागो लादोंमोन। আজি মই ওদালগুৰি ডিষ্ট্ৰিক্টত ডিচি অফিচত বহি পেলাই চিফ মিনিষ্টাৰৰ ভিডিঅ' কনফাৰেন্সত যোগদান কৰিছিলোঁ। বিশেষকৈ যিটো বানপানী হ'ল তাৰ পিছত যিটো পৰিস্থিতি সেইটো পৰ্যালোচনা কৰি তেওঁলোকক কম্পেনচেশ্যন দিয়া আৰু আৰ্থিক সাহায্য দিয়া বিষয়টো লৈ পেলাই আলোচনা কৰা হৈছে। বানপানী হৈ গ'ল। বিটিআৰ অঞ্চলৰ 4টা জিলাৰ ভিতৰত ওদালগুৰি এটা জিলা য'ত খুব বেছিকৈ বানপানী হৈছিল। বিশেষকৈ গলন্দী নদী তাৰ যিটো মাথাউৰি তাত 3টা ঠাইত ভাঙি গৈছে। তাৰ কাৰণে মাথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে বৃহৎ অংকৰ পইচা লাগে। প্ৰায় 17-18 কোটিমান টকাৰ প্ৰয়োজন হ'ব বুলি এটা অনুমান কৰা হৈছে। সেইকাৰণে ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক মই জনাইছোঁ যে আপুনি আহক, তেওঁ কেইদিনমান পিছতেই মথাউৰি চাই যাব আৰু কলাইগাঁও, হৰিচিঙা চাৰ্কেল, কলাইগাঁও চাৰ্কেল আৰু এটা চাৰ্কেল হ'ল খৈৰাবাৰী, এই 3টা চাৰ্কেলতো সৰু সৰুকৈ হ'লেও বহুত ক্ষতিগ্ৰস্ত হৈছে, ক্ষতি হৈছে। কিছুমান এৰিয়াত স্কুল পানীত যাবৰ অৱস্থা হৈছে। সেইখিনি আমাৰ আসাম চৰকাৰৰ যিটো ছেক্ৰেটাৰী দিলীপ বৰা যোৱাকালি চাই গ'ল, আজি ময়ো চাই যাম। উদ্দেশ্যটো হ'ল যে বানপানীত আক্ৰান্ত হোৱা, ক্ষতিগ্ৰস্ত হোৱা কোনো এজন ব্যক্তিয়ে যাতে কম্পেনচেশ্যন পোৱাৰ পৰা বঞ্চিত নহয়। তো তেওঁলোকক কম্পেনচেশ্যন দিয়া হ'ব। যিসকলে ৰিলিফ কেম্পত আছিল বা ৰিলিফ কেম্পৰ পৰা গুচি গ'ল সেইসকলক 3,800 টকাকৈ যেনেকৈ দিয়া হয়, কোনোবা বাচন বৰ্তনৰ কাৰণে, কাৰোবাৰ কাপোৰৰ কাৰণে আৰু ঘৰত গৈ পেলাই যাতে স্বাভাৱিক জীৱন যাপন কৰিবৰ কাৰণে এটা সহায় পায়। বাকী যিবিলাকৰ পাকা ঘৰ ভাঙি গৈছে, কাঁচা ঘৰ ভাঙি গৈছে, সেইটো এছেছমেণ্ট কৰিব লাগে। জিলা প্ৰশাসনক ক্লিয়াৰ কাট এটা নিৰ্দেশ দিছে আজি যে কোনো এজন ব্যক্তি যিয়ে বানপানীৰ দ্বাৰা আক্ৰান্ত হৈছে, সি চৰকাৰ অন্য বিষয় কোনো চিন্তা কৰা নাই। বানপানীৰ ক্ষতিগ্ৰস্ত হোৱা মানুহক সকাহ দিয়া, সহায় কৰাটোৱেই মূল উদ্দেশ্য হৈ গৈছে। আজি ওদালগুৰিত যিখিনি হৈছে তাৰ 10 গুণ বেছি শিলচৰ আৰু কাছাৰত হৈ আছে, বা দৰঙত হৈ আছে, বৰপেটাত হৈ আছে, বজালিত হৈ আছে। কিন্তু আমাক এটা দায়িত্ব দিছে যে কিছু হ'লেও ক'তবা যদি ক্ষতি হৈছে সেই যাতে অঞ্চলৰ মানুহবিলাকে বঞ্চিত নহয়। তো এইটোৰ কাৰণে মই আজি আহিছোঁ আৰু মই আশ্বাস দিছোঁ যে বানপানীত সহযোগিতা বা সহায় দিবৰ কাৰণে ৰাজ্য চৰকাৰৰ হাতত পুঁজিৰ অভাৱ নাই। সকলো ধৰণৰ আৰ্থিক সাহায্য ৰাজ্যলৈ, জনগণৰ ৰাজ্যলৈ প্ৰদান কৰা হ'ব। আছে য'ত 40 বছৰ পূৰ্বে বনাই থোৱা আছিলে, কিন্তু এইখিনি যদি কিবাকৈ যদি ভাঙি যায় তেনেহ'লে আমাৰ এই চাব ডিভিজনৰ মই চাম ইমিডিয়েট একশ্যন ল'বৰ কাৰণে এইটো। কাৰণ ইয়াত 2টা চৰকাৰ চলি আছে, এটা কাউন্সিল
আৰু এটা ৰাজ্য চৰকাৰ য'ত য'ত প্ৰয়োজন হয় যিকোনো চৰকাৰ ইমিডিয়েটলি তাৰ ব্যৱস্থা ল'ব লাগে ৰাজ্যৰ স্বাৰ্থত মই যিখিনি চাই যাম আৰু আকৌ আহিম 2-এদিন পিছত আকৌ 8 তাৰিখত আকৌ পূৰ্ণাংগ পৰ্যায়ৰ এটা পৰ্যালোচনা বৈঠক হ'ব DC অফিচত তাৰপিছত 10 তাৰিখত ফাইনেল লিষ্টটো ওলাব লাগে